নমস্কাৰ সকল আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নেমু কটাৰ পৰা নেমু কিয় কাটিছোঁ মানে আমি বনাম আচাৰ আকৌ সেইকাৰণে নেমুকেইটা ধুনীয়াকৈ কাটি বাছি চাফা কৰি লৈছোঁ আৰু এতিয়া নেমুকেইটা ধুনীয়াকৈ কুটি দিছোঁ আচাৰ বনাবলৈ হ'লেতো নেমুকেইটা কুটিবই লাগিব হয় নাই আৰু এয়া নিমখ সানি ধুনীয়াকৈ ৰাতিৰ কাৰণে ঢাকোন মাৰি থৈ দিলোঁ আৰু আমাৰ ঘৰত এইফালেতো চাওকচোন বাহুবলী ওলাইছে পূৰা গৰুৰ ওপৰত উঠি উৎপাত কৰি ফুৰিছে তাক এতিয়াবা ভাবিছোঁ স্কুললৈ গৰু পিঠিতে উঠাই পঠাই দিম আৰু আমাৰ আচাৰৰ লগত চাওকচোন কি যে ট্ৰেজেডি হৈ গ'ল গৰুটোৱে খাই দিলে দেই আচাৰ পিছে বনোৱাই নহ'লে কি কৰিব আৰু উপায় নাই আচাৰৰ দুখতে কঁঠালকে খাই দিলোঁ আৰু আচাৰ খাব নাপালোঁ গতিকে আৰু এতিয়া সন্ধিয়া লগা আমি ধুনীয়াকৈ বাইকতে অকণমান ওচৰলৈকে ওলাই আহিছোঁ কাৰণ দিনটো ঘৰতে সোমাই সোমাই আমনি লাগে হয় নাই আৰু দোকানতে আহি ওচৰতে এয়া আমি ধুনীয়াকৈ খাই ল'লোঁ আৰু ঘৰলৈ লৈ আহিলোঁ আৰু ঘৰত আহি আকৌ খাই আছোঁ চাওকচোন আৰু এইফালে চাওকচোন আমাৰ ঘৰত এজনে কি কৰিছে ধুনীয়াকৈ পকৰি চকৰি খাই বৈ উঠি মস্তি মাৰি শুই আছে এনেকুৱা কাৰ কাৰ লগত হৈছে বাৰু কমেণ্ট কৰি জনাবচোন